এয়া শৰতৰ শেৱালি ফুল, যাৰ দ্বাৰা মই আজি আপোনালোকক পকৰি বনাই বিভিন্ন ধৰণৰ বালি মাটি লাগি থাকিব পাৰে। তাৰপিছত এনেকৈ চেপি ল'লোঁ অলপ। চেপি লোৱাৰ পিছত বেলেগ এটা বাউলত এনেকৈ অলপ উলিয়াই ল'লোঁ। তাৰপিছত তাতে অলপ পিঁয়াজ, বেচন, তাৰপিছত অলপ দিব চাউলৰ গুড়ি, কাৰণ চাউলৰ গুড়ি অলপমান নিমখ এড কৰিব। তাৰপিছত আপোনালোকে প্ৰয়োজন হ'লে মছলাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ল'ৰাটো সৰু যিহেতু সি মছলাটো মই প্ৰায় নিদিওঁৱেই, আৰু ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে দেই। গোটেইখিনি ভালদৰে এনেকৈ সানি ল'ব। আপোনালোকে চামুচো ব্যৱহাৰ কৰিব পাৰে, মই হাতেৰে ব্যৱহাৰ কৰিছোঁ, কাৰণ হাত ব্যৱহাৰ কৰিলে অলপ ভালকৈ গোটেইখিনি ভালদৰে মিহলি হৈ যায়। এয়া পকৰিকেইটা গৰম তেলত দি দিলোঁ। তাৰপিছত এবাৰ ভালদৰে লুটিয়াইও দিলোঁ, কাৰণ ভালদৰেতো সিজিব লাগিব ন। ভালদৰে সিজাৰ পিছত লাহেকৈ এখন প্লেটত এনেকৈ নমাই থ'লোঁ। তাৰপিছত লাল চাহৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলোঁ। খুব টেষ্টি আছিল দেই খাবলৈ।